আজি আমাৰ অফিচাৰবিলাকক থ্ৰিটেনিং দিছে। তেখেতসকলে থ্ৰিটেনিং কালচাৰৰ পৰা আহিছে, দম কালচাৰৰ পৰা আহিছে। ডেমক্ৰেচিৰ ABCD জ্ঞান নাই BPFৰ। 31 তাৰিখত চৰকাৰ শেষ হ'ব। মইতো তেনেকুৱা যিটো BPFৰ মানুহবিলাক কৈছে তেখেতসকলৰ কনষ্টিটিউশ্যনৰ ডেমক্ৰেচিৰ সামান্য জ্ঞান নাই। ডেমক্ৰেচিৰ ABCD জ্ঞান নাই BPFৰ। ৩৫০০ কণ্ট্ৰেক্টৰৰ মূলধন হাগ্ৰামা চৰকাৰে খাই গুচি গৈছে। আগৰ চৰকাৰে কি কৰিছে, ৫,০০০ প্ৰজেক্ট আছিলে, ৫,০০০ প্ৰজেক্টত কমচে ৩৫০০ কণ্ট্ৰেক্টৰৰ মূলধন হাগ্ৰামা চৰকাৰে খাই গুচি গৈছে, যিসকলে আজি কোনোবা অলমষ্ট বলিয়া হোৱাৰ নিচিনা হৈছে, পইচাটো ৰিটাৰ্ণ কৰিব পৰা নাই। আৰু আজি কেইদিনমান আগতে কৈ আছে যে ৩১ তাৰিখত চৰকাৰ শেষ হ'ব। মইতো তেনেকুৱা যিটো BPFৰ মানুহবিলাক কৈছে তেখেতসকলৰ কনষ্টিটিউশ্যনৰ ডেমক্ৰেচিৰ সামান্য জ্ঞান নাই। ডেমক্ৰেচিৰ ABCD জ্ঞান নাই BPFৰ, যাৰ কাৰণে তেখেতসকলে ক'ব পাৰিছে ৩১ তাৰিখত চৰকাৰ শেষ হ'ব। ৩১ মাৰ্চত এটা ইলেক্টেড গভৰ্ণমেণ্ট 15 ডিচেম্বৰ 2020 আমি শপত গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰ শেষ হ'ব 15 ডিচেম্বৰ 2025। আৰু তেখেতসকলে ৰাইজক এই 4টা বছৰ, অহা সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত আকৌ আমি চিফ হ'ম, নেক্সট মাহত আকৌ আমি উমুক কৰিম, এনেকা কৰি 4টা বছৰ মানুহক ঠগাই নিজৰ মানুহকতো ঠগাইছে, BPFৰ মানুহ ৰাইজকো ঠগাইছে তেখেতসকলে। এনেকা পলিটিক্স কৰিবলৈ নাপায়। সাহস আছে যদি আজি তেখেতসকলে আমাক কৈ আছে, সাহস আছে ইটো কওক। সাহস আছে যদি এই মানুহবিলাকক ঠগাব নালাগিছিলে। এই গৰীব দুখীয়া যুৱকসকল যিসকলে ঠিকা কৰিবলৈ আহিছে, পইচা ধাৰ লয়, মাটি বন্ধকত থয়, বিভিন্ন সম্পত্তি বন্ধকত থয়, ঠিকা পালে কাম পাম, পইচা পাম, এমপ্লয়মেণ্ট পাম বুলি আহিছিলে, ৩৫০০ যুৱকসকলক, ৩৫০০ নিবনুৱাসকলক হাগ্ৰামা মহিলাৰী চৰকাৰখনে ঠগাই গৈছে। সেইটো হ'ল BPF মডেল অফ পলিটিক্স। আৰু আজি কৈছে যে ৩১ তাৰিখত মানে চৰকাৰ শেষ হ'ব। ৩১ তাৰিখত মাৰ্চৰ পৰা আমি বোলে টকা পইচা লাৰিব নাপাম, আমাৰ কোনো একো নাথাকিব, গোটাই চিজ হ'ব। কোনটো দুনিয়াত আছে তেখেতসকলে? কোনটো দুনিয়াত আছে? এই কথাটো নোকোৱাকৈ পলিটিক্স কৰিব নোৱাৰে নেকি? বেলেগ কথা ক'ব কাৰণেতো পাৰিলেহেঁতেন, কিন্তু বেলেগ কথা ক'বলৈ তেখেতসকলৰ একো নাই। খালি স্লেং লেংগুৱেজ, বেয়া ভাষা, বেয়া কথা ক'ব, মানে যিটো কথা ক'লে পাব্লিকত বেয়া এটা ইমপ্ৰেশ্যন পৰিব, সেই কথাবিলাকত তেখেতসকলে কয়। আমাকতো তেখেতসকলে একো কৰিব নোৱাৰে। আমি যিটো কাম কৰা নাই সেইটো ব্লেম দি পেলাই আমাক একো লাভ নাই। ইয়াৰ এনচাৰ আছে আমাৰ তাত, কিন্তু তেখেতসকলৰ তেনেকুৱা কিছুমান কাৰনামা আছে যিটো আমি ক'লে তেখেতসকলে এনচাৰ দিব নোৱাৰে। এবিলিটিটো আজি হাগ্ৰামা মহিলাৰী কওক। কেইদিনমান আগৰ পৰা কৈ আছে আজি আমাৰ অফিচাৰবিলাকক থ্ৰিটেনিং দিছে। তেখেতসকলে থ্ৰিটেনিং কালচাৰৰ পৰা আহিছে, দম কালচাৰৰ পৰা আহিছে, দাদাগিৰি কালচাৰৰ পৰা আহিছে। আৰু আমাৰ অফিচাৰবিলাকক কৈ আছে কোনো অৰ্ডাৰ নিদিবি, পিছত কিন্তু মই ৰিস্ক নলওঁ বুলি, যেনেবা তেখেতে আৰু চিফ হ'বহে। আমি চৰকাৰ বনাম নবনাম সেইটো বাদ কথা। হাগ্ৰামা মহিলাৰী যে আৰু কোনোদিন চিফ হ'ব নোৱাৰে এইটো সত্য কথা। মই চিফ হওঁ না নহওঁ এইটো বেলেগ কথা। মই গণতান্ত্ৰিক মানুহ, মই তেখেতৰ নিচিনা দাদাগিৰি কৈ নলওঁ মই 20 বছৰ চিফ হ'ম, 40 বছৰ চিফ হ'ম। BTC ৰাইজেহে ডিচাইড কৰিব কোনে চিফ হ'ব, কোনে চৰকাৰ বনাব। আজি তেখেতে কৈছে যে মই অফিচাৰবিলাক কিবা এটা কৰিলে ৰিস্ক নলওঁ। তেখেতে কোন হৈ ৰিস্ক ল'বলৈ? তেখেতৰ ৩০০০ কোটিটো কোনে ৰিস্ক ল'ব এতিয়া? ৩০০০ কোটি টকা যে ধাৰ লুগাই থৈ গ'ল, আজি সেই ঠিকাদাৰবিলাকক বাছি দুখীয়া গৰীববিলাকক আমি পইচা দি আছোঁ, বিল দি আছোঁ। তেখেতৰ পাপ আমি ধুই আছোঁ। ৩০০ কোটি টকা আমাৰ ফাণ্ডৰ পইচা, কাম কৰিব লগা পইচা, সেই কণ্ট্ৰেক্টৰবিলাকৰ মুখটো চাই পেলাই আমি তেখেতসকলক বিল দিলোঁ। 3বাৰকৈ বিল দিলোঁ আমি বিভিন্ন ডিপাৰ্টমেণ্টত। ৩৫০০ মানুহৰ পেটত হাগ্ৰামা মহিলাৰীয়ে লাট মাৰি থৈ গৈছে।